বন্ধুসকল, মই উষাৰিণী দেৱী 4 নম্বৰ টাউন কুমাৰপতি বুনিয়াদী বিদ্যালয়ৰ পৰা আহিছোঁ। তোমালোক নিশ্চয় ভালে আছা নহয় জানো? আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ 4ৰ্থ শ্ৰেণীৰ মাতৃভাষাৰ এটা পাঠ, 4 নম্বৰ পাঠ, যিটো লঘোণ কবিতাটো। সেই লঘোণ কবিতাটো তোমালোকে নিশ্চয় মুখস্থ কৰিছা। আৰু লঘোণ কবিতাটোৰ যিটো ব্যাকৰণৰ পাঠ আছে প্ৰশ্নাৱলী, সেই ব্যাকৰণৰ পাঠত এটা আছে প্ৰশ্ন যে তলৰ শব্দবোৰেৰে অৰ্থ পাৰ্থক্য প্ৰকাশ পোৱাকৈ বাক্য সাজু বা বাক্য ৰচনা কৰোঁ আহা। মানে বাক্য ৰচনা। এতিয়া বাক্য ৰচনা মানে কি? বাক্য ৰচনা হৈছে বিভিন্ন শব্দৰ সমষ্টি হৈছে এটা বাক্য ৰচনা। মানে এটা বাক্য যিটো বাক্য আমি মুখেৰে প্ৰকাশ কৰোঁ, কথা কওঁ, সেই কথাটো ধুনীয়াকৈ আমি কথা এটা কওঁ নকওঁ, সেইটো হৈছে বাক্য। বাক্য বুলি কওঁতে আমি জানিব লাগিব যে বিভিন্ন শব্দৰ সমষ্টি। শব্দৰ সমষ্টি বুলি কওঁতে শব্দ দুটাও হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে, হয়নে? কিন্তু শব্দখিনি সম্পূৰ্ণ অৰ্থ প্ৰকাশ হ'ব লাগিব আৰু শব্দখিনি উচিত জেগাত উচিত স্থানত বহাব লাগিব। এয়া হৈছে বাক্য ৰচনা। আৰু মই আজি তোমালোকৰ কাৰণে তোমালোকৰ পাঠত থকা লঘোণ পাঠৰ যিখিনি প্ৰশ্ন আছে, সেই প্ৰশ্নৰ পৰা মই তোমালোকলৈ যুগুতাই আনিছোঁ। এখন চাৰ্ট লৈ আহিছোঁ তোমালোকলৈ। মই দেখাম তোমালোকে। চোৱা, তলৰ শব্দবোৰেৰে অৰ্থ পাৰ্থক্য প্ৰকাশ পোৱাকৈ বাক্য সাজু বা বাক্য ৰচনা কৰোঁ আহা। এতিয়া বাক্য ৰচনা মানে কি তোমালোকে গম পালা। এতিয়া চাবা, তলৰ শব্দবোৰে অৰ্থ পাৰ্থক্য, তাৰমানে শব্দবিলাক একেই হ'ব, কিন্তু সিহঁতৰ অৰ্থও বেলেগ হ'ব। আৰু সেই বিভিন্ন অৰ্থ প্ৰকাশ পোৱাকৈ আমি কি সাজিম? বাক্য সাজিম, নহয়নে? প্ৰথমতে মই লৈ আহিলোঁ কল। কবিতাটোত এটা আছিলে, বুঢ়া মানুহজন যে আছে, সেই বুঢ়াজনে কয় নকয় যে মালভোগ নাই যদি মালভোগ জাহাজী কলকে আন, মানে কল, সেই কলৰ কথা কৈছে। সেই কল শব্দটো যেতিয়া আমি লৈ আহিলোঁ, সেই কলৰ শব্দটোৰ অৰ্থ হ'ল এবিধ মিঠা ফল। দেখিলা? এবিধ মিঠা ফল। ইয়াত লিখিছোঁ মই, এয়া শব্দখিনি লিখিছোঁ, এয়া হৈছে মই কি লিখিছোঁ? শব্দখিনি, অৰ্থখিনি। আৰু এয়া হৈছে বাক্য হ'ল। এতিয়া হৈছে কল। কল মানে হৈছে এবিধ মিঠা ফল। এতিয়া বাক্যটো কেনেকৈ হ'ব? আমাৰ অসমত বিভিন্ন ধৰণৰ কল পোৱা যায়। আমাৰ অসমত বিভিন্ন ধৰণৰ কল পোৱা যায়। কল চবতে পোৱা যায়, কিন্তু তুমি তোমাৰ মনৰ ভাৱটো প্ৰকাশ কৰিছা যে তোমালোকৰ অসমত, মানে আমাৰ দেশত, আমাৰ ৰাজ্যত, নহয় জানো? এতিয়া কল মানে হৈছে এবিধ মিঠা ফল। তোমালোকক যদি ফলৰ নাম কোৱা হয়, মিঠা ফলৰ নাম কোৱা, তোমালোকে ঘপককৈ কৈ দিয়া কল, নহয় জানো? সেই কলটো দি পেলাই এইটো বাক্য সজা হ'ল। আকৌ সেই কলৰে একেই দেখিবলৈ একে, উচ্চাৰণো একে। আৰু এটা কল আহিলে, এইটো কল মানে হ'ল যন্ত্ৰ, মানে মেচিন। কিছুমান শব্দ আকৌ মানে ইংৰাজী কথাটো ইংৰাজী শব্দটোহে আমাৰ মনত থাকে, নহয় জানো? অসমীয়াটো মনত নাথাকে, অকণ দিগদাৰী হয়। মেচিন মানে হৈছে যন্ত্ৰ। এতিয়া মই কেনেকৈ লিখিলোঁ চোৱা। আজিকালি কলৰ দ্বাৰা বিভিন্ন কাম সহজতে কৰিব পাৰি। মই যে ক'লোঁ আজিকালি বুলি ক'লোঁ কেলে? আজিকালি যিমানেই দিন গৈ আছে সিমানে কি হৈছে? বিভিন্ন ধৰণৰ মেচিন উৎপাদন হৈ আছে। আগতে আমাৰ যেতিয়া মাহঁত আছিলে, আইতাহঁতে ক'ত ধান খুন্দিছিলে বাৰু? ধানৰ পৰাতো চাউল হয়, ক'ত খুন্দিছিলে? ঢেঁকীত খুন্দিছিলে, নহয় জানো? তো দেৰি লাগিছিলে। কিন্তু আজিকালি ক'ত খুন্দে? ধান বনা মেচিন থাকে যে, মেচিনত গৈ খুন্দে বা কলত খুন্দে, সোনকালে হৈ যায় নাযায়? সেইটোৱে মই লিখিছোঁ যে আজিকালি কলৰ দ্বাৰা বিভিন্ন কাম সহজতে কৰিব পাৰি। বুজি পালা? তাৰপিছত চোৱা, এইটো আহিলে চিৰা। চিৰা বুলি কওঁতে আমি চিনি পাওঁৱেই। চিৰা বুলি ক'লে তোমালোকে চিনি পোৱাই, তথাপিতো মই এতিয়া শব্দৰ অৰ্থটো কৈছোঁ। এই চিৰা শব্দৰ অৰ্থ হ'ল ধান খুন্দি বনোৱা এবিধ জলপান। ধান খুন্দি পেলাই ধানৰ পৰা চেপেটা আমি জলপান বনাই, আৰু সেইটো আমি জলপান হিচাপে খাওঁ, নহয় জানো? এয়া মই বাক্যটো কেনেকৈ লিখিছোঁ? বিহুত আমি চিৰা জলপান খাওঁ। জলপান মানুহে এনেও খায়, কিন্তু বিহুৱে সংক্ৰান্তিয়ে খোৱাটো খায়েই। মানে আমি অসমীয়া মানুহে আমি বিহুৱে সংক্ৰান্তিয়ে চিৰা জলপান খাওঁৱেই, নহয় জানো? তাৰপিছত সেই একেটা শব্দৰে আৰু এটা আহিলে চিৰা। শুনিবলৈ উচ্চাৰণটো একে হৈছে নাই? দেখিবলৈ একে হৈছে আৰু শুনিবলৈ উচ্চাৰণটো একে হৈছে, কিন্তু ইহঁতৰ অৰ্থ আকৌ বেলেগ বেলেগ। এইটো চিৰা অৰ্থ হ'ল ধান খুন্দি বনোৱা এবিধ জলপান, আৰু এইটো চিৰা অৰ্থ আহিলে শাৰী পাতি গুটি থকা দীঘলীয়া আৱৰণ। শাৰী পাতি গুটি থকা দীঘলীয়া আৱৰণ বুলি ক'লে দাংবডি চিনি পোৱা, ফ্ৰেঞ্চবিন চিনি পোৱা নোপোৱা? তাৰপিছতে ধৰা উৰহি, মটৰ মাহ, এইবোৰ চিনি পোৱা? ডাঙৰ দীঘল চিৰা মানে শিৰাৰ নিচিনা থাকে, ডাঙৰকৈ দীঘলকৈ, নহয় জানো? সেইটোৱে হৈছে চিৰা। এতিয়া মই লিখিছোঁ কেনেকৈ চোৱা। জেচমিনে মাকক মটৰ মাহৰ চিৰাবোৰ গুচাই দিছে। কোনে গুচাই দিছে? জেচমিনে। কাক গুচাইছে? মাকক গুচাই দিছে, নহয় জানো? মাকে কি কৰিব বাৰু? চিৰাবোৰ গুচাই দিছে, মানে চিৰাবোৰ ফালি তাৰ পৰা মটৰ মাহবোৰ উলিয়াই দিছে। মটৰ মাহবোৰ মায়ে কি কৰিব? তৰকাৰী বনাব তোমালোকৰ কাৰণে, নহয় জানো?
তাৰপিছতে চিৰাটো হ'ল এতিয়া আহিলে দৈ দত দন্তীয় দত ঐকাৰে দৈ দৈ বুলি কওঁতে আমি সকলোৱে জানো নাজানো যে দৈ হৈছে এবিধ পুষ্টিকৰ খাদ্য গাখীৰৰ পৰা বনাই দৈ নহয় জানো এয়া চোৱা দৈ মানে কি হৈছে গোট মৰা গাখীৰৰ যিটো গোটা অৱস্থা সেই কথাটো সেইটোকে কোৱা হয় দৈ এতিয়া পানী গোটা অৱস্থাত কি বুলি কয় বৰফ বুলি কয় তেতিয়া গাখীৰ যেতিয়া গোট মাৰে আমি তেতিয়া কি বুলি কওঁ দৈ বুলি কওঁ বাক্য ৰচনা মই কেনেকৈ কৰিলোঁ দৈ এবিধ পুষ্টিকাৰক খাদ্য আমি দৈটো আমি সকলোৱে আমি খাওঁ নহয় জানো আমি জলপান যে খাইছিলোঁ চিৰা জলপান চিৰাৰ লগত আমি কি খাইছিলোঁ দৈ খাইছিলোঁ জলপান খাওঁতে আমাক দৈ লাগে নহয় জানো দৈ এবিধ পুষ্টিকাৰক খাদ্য তাৰপিছত আহিলে আকৌ দৈ আহিলে চোৱা দেখিবলৈ একে উচ্চাৰণো একে এইটো দৈ যেনেকৈ গোট মৰা গাখীৰ এইটো দৈ শব্দ অৰ্থ হ'ল আকৌ বাঁহৰ পৰা বনোৱা চেপেটা মিহি কাঠি বাঁহৰ পৰা মানে বাঁহ গছ তোমালোকে সকলোৱে দেখিছা বাঁহৰ পৰা চেপেটা মিহি মিহিকৈ কাঠি বনাই তাৰ পৰা কি কৰে বিভিন্ন ধৰণৰ বস্তু বনায় বাঁহৰ বস্তু বনোৱা মানুহক কি বুলি কয় বাঁহৈ বুলি কয় নহয় জানো সেইটোকে মই আকৌ বাক্য ৰচনা কেনেকৈ কৰিছোঁ বাক্য কেনেকৈ সাজিছোঁ আমাৰ খুৰাই বাঁহৰ দৈৰে বৰ ধুনীয়াকৈ খৰাহী বিচনী আদি বনাব জানে আমাৰ খুৰাই বাঁহৰ দৈৰে বৰ ধুনীয়াকৈ খৰাহী বিচনী আদি বনাব জানে হ'ল তাৰপিছত আহিলে আলু আলু বুলি কওঁতে আমি সকলোৱে চিনি পাওঁ আলু এবিধ পাচলি হয়নে আলু এবিধ পাচলি এতিয়া আমি কি লিখিলোঁ কালি আমি বজাৰত আলু চপ খাইছিলোঁ আমি যেতিয়া বজাৰলৈ যাওঁ আমাৰ কিবা এটা খাবলৈ মন যায় মা দেউতাই কিবা এটা খুওৱা না কি খাবা বোলে আলু চপ খাম হয় নহয় তোমালোকে আমি সকলোৱে খাই ভাল পাওঁ নহয় জানো আলুৰ পৰা বিভিন্ন বস্তু বনায় তই যে খোৱা আলু চিপছ খোৱা নোখোৱা তেনেকৈ মই বাক্যটো সাজিলোঁ কালি আমি বজাৰত আলু চপ খাইছিলোঁ হ'ল এতিয়া সেই আলুটোকে মই আকৌ এবাৰ লিখিলোঁ এইটো আলু আছিলে এবিধ পাচলি আকৌ এইটো আলু আহিলে কি দাঁতৰ গুৰি তোমালোকৰ দাঁতৰ যিটো ওপৰফালৰ যিটো মঙহত সোমাই থাকে সেই জেগাডোখৰ কোৱা হয় দাঁতৰ গুৰি মঙহৰ জেগাকণ নহয় জানো দাঁতৰ আলু বিষালে গৰম পানীৰে কুলকুলি কৰিব লাগে তোমালোকৰ দাঁত বিষাই নিবিষাই বাৰু দাঁত যেতিয়া বিষাই তোমালোকে মা দাঁত বিষাইছে এনেকৈ যেতিয়া কোৱা লগে লগে মায়ে কি কৰে বাৰু গিলাচ এটাতে গৰম পানী লৈ তাতে অকণমান নিমখ দি কোৱা কুলকুলি কোৱা হয় নকয় আৰু এতিয়া তোমালোকে কুলকুলি কৰি ভাল পোৱা হয় নহয় বিষটো কমি যায় সেইটোকে মই লিখিছোঁ দাঁতৰ আলু বিষালে গৰম পানীয়ে কুলকুলি কৰিব লাগে যিখিনি আমাৰ ব্যৱহাৰিক কথা সদায় যিখিনি ব্যৱহাৰ কৰা কথা আমাৰ সেইখিনি কথাই আমি বাক্য সাজিব লাগে তাৰপিছত আহিলে কোন বুলি কওঁতে ইয়াত লিখিছোঁ কত উকাৰে কো মূৰ্ধন্য ন এইটো মূৰ্ধন্য ন এইটো কোন মানে হৈছে চুক মানে ঘৰৰ 4টা চুক থাকে চুক বুজি পাইছা তোমালোকে এতিয়া কি লিখিছোঁ মই সদায় ঘৰৰ চুক কোন চাফ চিকুণ কৰি ৰাখিব লাগে আমি যেতিয়া ঘৰত যেতিয়া সাৰে তেতিয়া কি হয় ঘৰৰ দৰ্জাৰ চুকটো আমি কি কৰিব লাগে ধুনীয়াকৈ সাৰি পুচি চফা কৰি ৰাখিব লাগে নহ'লে তাত কি হ'ব ময়লা জমা হ'ব ধূলি জমা হ'ব তাত মৌ সোমাই থাকিব নহয় জানো এতিয়া গৰমৰ দিন কালি এতিয়া বৰষুণ দিছে বৰষুণত কালি কি হৈছে গোটেই মৌখিনি সোমাই আহিছিলে আহি মৌখিনি ক'ত লুকাই থাকে দৰ্জাৰ চুকত লুকাই থাকে নেকি যদি দৰ্জাৰ চুকটোক যদি আমি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখোঁ তেতিয়া মৌ তাত জন্ম হ'ব নোৱাৰে মৌহে তাত সোমাই থাকিব নোৱাৰে নহয় জানো এতিয়া আহিলে কত উকাৰে কো দন্ত্য ন এইটো চোৱা এইটো আছিলে মূৰ্ধন্য ন এইটো কোন হ'লে চুক আকৌ শুনিবলৈ একে এইটোও কোন এইটো আছিলে মূৰ্ধন্য ন আৰু এইটো হৈছে দন্ত্য ন দন্ত্য ন বুলি কওঁতে কি আহিলে কোন এইটো হৈছে প্ৰশ্নবোধক শব্দ মানে প্ৰশ্ন যেতিয়া কৰে মানুহক তুমি কোন আমাৰ ঘৰলৈ কোন আহিছে সেয়া কোন আহিছে দৰ্জাটো কোনোবাই টুকি আহিছে কোন আহিছে কোন নোকোৱা বা কোন ক'ত কি কেনেকৈ এইবিলাক হৈছে প্ৰশ্নবোধক শব্দ ঠিক তেনেকৈ এই কোনটো হৈছে এটা প্ৰশ্নবোধক শব্দ ইয়াক আমি প্ৰশ্ন কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এতিয়া মই কেনেকৈ লিখিছোঁ চোৱা আজি তোমালোকৰ ঘৰলৈ কোন আহিছে মোক কোৱাচোন এতিয়া এই প্ৰশ্নটোৰ জৰিয়তে এই বাক্যটোৰ জৰিয়তে মই তোমালোকক আজি সুধিছোঁ যে আজি তোমালোকৰ ঘৰলৈ কোন আহিছে মোক কোৱাচোন ক'ব পাৰিবা ঠিক আছে এতিয়া মই ইয়াৰ উত্তৰটোও মই কৈ দিছোঁ আজি তোমালোকৰ ঘৰলৈ এই একে একে শব্দ অৰ্থ পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনাৰ এখন চাৰ্ট বনাই তোমালোকৰ ঘৰলৈ কোন আহিছে ক'ব পাৰিবা তোমালোকৰ ঘৰলৈ উষা বাইদেউ আহিছে হয়নে যে তোমালোকে এইখিনি এতিয়া কৰিলা মই ধুনীয়াকৈ শিকাই তোমালোকে এইখিনি লিখিবা লিখাৰ পিছত তোমালোকে ঘৰুৱা কাম হিচাপে তোমালোকক মই কেইটামান বেলেগ ধৰণৰ শব্দ দিলোঁ বেলেগ শব্দ এইকেইটা মই তোমালোকৰ পাঠ্যপুথিৰ পৰা আনিছোঁ এয়া চোৱা ঘৰুৱা কাম হ'ল ইয়াত দিছে আঙঠা বুঢ়াজনে কৈছে নাই বা আঙঠাত পাপৰ শিকিব কৈছিলে নাই
কৈছিলে হয় নাই আঙঠা মানে হৈছে জুই থকা এঙাৰ যেতিয়া জুই জ্বলে খৰিখিনি যেতিয়া জ্বলি শেষ হৈ যায় ৰঙা ৰঙা হৈ থাকে সেইখিনি কোৱা হয় এঙাৰ এঙাৰে মানুহে ইস্ত্ৰিও কৰে আৰু এঙাৰত পাপৰ সেৰে বেঙেনা পুৰে আলু পুৰে হয় নাই এইটো আঙঠা শব্দ অৰ্থ হৈছে জুই থকা এঙাৰ ইয়াৰ এটা বাক্য সাজিবা আৰু এটা আঙঠা শব্দ হৈছে দৰ্জীয়ে কাপোৰ চিলাওঁতে আঙুলি মূৰত পিন্ধা ধাতুৰ আৱৰণ মানে আঙুঠিৰ নিচিনাকৈ এতিয়া মাইকী মানুহে আঙুঠি পিন্ধে নিপিন্ধে মতা মানুহেও পিন্ধে বাৰু এয়া চোৱা আঙুঠি আমি ক'ত পিন্ধো এইখিনি পিন্ধে নিপিন্ধো কিন্তু দৰ্জীবিলাকে কাপোৰ চিলাই ক'ত পিন্ধে এই আঙুলি মূৰত পিন্ধি লয় যাতে তেওঁ যাতে বেজীটো যাতে সোমাই পেলাই দুখ নাপায় গতিকে এইটো আঙঠা দি পেলাই তোমালোকে এটা এই শব্দটো প্ৰকাশ কৰি পেলাই এটা বাক্য সাজিবা 2 নম্বৰ আহিলে আচাৰ আচাৰ বুলি কওঁতে বুঢ়াজনে কৈছিলে নে আচাৰকে অকণমান আন বুলি কৈছিলে নে কবিতাটোত সেইটো আচাৰ বিভিন্ন ফলৰ পৰা বনোৱা এবিধ চাটনি নিচিনা মিঠা আচাৰো হয় টেঙা আচাৰো হয় জ্বলা হয় নাই মাহঁতে বনায় বিভিন্ন ফলৰ পৰা সেইটো হৈছে এটা আচাৰ আকৌ এটা আচাৰ আহিলে এই আচাৰ হৈছে নীতি নিয়ম কিছুমান নিয়ম আমাৰ মানিব লাগে সেইটো কৈছে আচাৰ আৰু এটা আচাৰ আহিলে স্বভাৱ চৰিত্ৰ তো এই আচাৰ 3টা আচাৰৰ একে একে শব্দ কিন্তু ইহঁতৰ 3টা অৰ্থ আছে এই 3টা অৰ্থ প্ৰকাশ হোৱাকৈ তোমালোকে 3টা বাক্য সাজিবা তাৰপিছতে এইকেইটা কিতাপৰ পৰা আনিছোঁ তোমালোকৰ লঘুণৰ পৰা কিন্তু মই এতিয়া আৰু এটা মই শব্দ তোমালোকলৈ লৈ আহিছোঁ যিটো এটা বহাগ মাহ বহাগ বিহু পাৰ হৈ গৈছে এতিয়া গছৰ ডালত কু কু কৰি কিহে মাতে কুলি চৰাই মাতে এই কুলি চৰাইটো মই লিখিছোঁ কঠ হচুকাই কু লত হচুকাই লি লত হচুকাই দিছোঁ এইটো কুলি হৈছে এবিধ চৰাই কু কু কৰি জেগা গছত মাতে গছৰ ডালত বহি আমাক খুব ভাল লাগে শুনি নহয় জানো এবিধ চৰাই আকৌ সেইটো কুলি লিখিছোঁ মই এইটো হচৰিকা চৰাই এইটো লিখিলোঁ মই দীৰ্ঘইকা শুনিবলৈ একে হৈছে উচ্চাৰণ একে হৈছে দেখিছেনে কিন্তু ইয়াৰ অৰ্থটো বেলেগ এই হৈছে কাম কৰা বনোৱা বুলি কওঁতে কুলি সৰ্বসাধাৰণতে ক'ত থাকে জানানে তোমালোকে সৰ্বসাধাৰণতে আমি ৰেলৱে ষ্টেচনত আমি দেখিবলৈ পাওঁ কুলি আমি তোমালোকে যেতিয়া ক'ৰবাত ফুৰিবলৈ যোৱা বিভিন্ন বস্তু লৈ পেলাই তেতিয়া কি হয় বেগ কেইবাটাও যদি বেগ হৈ যায় আমি নিজে নিব দিগদাৰী হ'লে আৰু তাত কিছুমান মানুহ পোৱা যায় কুলি এইফালে বুলি ক'লে আহে তেতিয়া আমাৰ কি মূৰৰ ওপৰত লৈ যায় হাতত লৈ যায় দুফালে হাতত লৈ যায় এনেকৈ সেই নিয়ে সেইটোকে আমি কি বুলি কওঁ কুলি বুলি কওঁ কুলি হৈছে কাম কৰা বনোৱা তোমালোকে ঘৰুৱা কামখিনি তোমালোকে এই 7টা বাক্য তোমালোকে লিখিবা আৰু তোমালোকে নোৱাৰিলে তোমালোকে মাৰ পৰা সহায় ল'বা আৰু যদি তোমালোকে নোৱাৰা কৰিব মই তোমালোকক শিকাই দিম আৰু তোমালোকে এইখিনি লিখি থ'বা মই তোমালোকক চাম গতিকে আজিলৈ আমি পাঠৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ